কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ নেত্ৰীৰ সদল বলে বিজেপিত আনুষ্ঠানিক যোগদান প্ৰয়াত জয়সিংদেৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গুৰু গম্ভীৰ অনুষ্ঠানত সম্পন্ন যোগদানৰ আনুষ্ঠানিকতা। প্ৰধানমন্ত্ৰীৰ গ্ৰাহক সেৱাৰ 500 টকাৰ বাবে পুৱাৰে পৰা ভিৰ, নাই কোনো সামাজিক দূৰত্ব, নাই মাস্কৰ ব্যৱহাৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৌৰসভাত নতুনকৈ মনোনীত ৱাৰ্ড কমিছনাৰক আনুষ্ঠানিক শপত গ্ৰহণ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কৰোনাতংকৰ মাজতে কাৰ্বি আংলঙত শুভাৰম্ভ আগন্তুক বিধানসভা নিৰ্বাচনী যুঁজৰ প্ৰথমটো আখৰা। এই আখৰাৰ নায়িকা জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাছাং টেৰাংপী। জিলা বিজেপিত আনুষ্ঠানিক যোগদান কংগ্ৰেছৰ কাছাং টেৰাংপীৰ সৈতে আন 15 গৰাকী সহকৰ্মী, লগতে APSLৰ বিত্ত সম্পাদক সাগৰ টিছু আনুষ্ঠানিক যোগদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে জিলা বিজেপিয়ে এওঁলোকক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে জনোৱা হয় উষ্ম আদৰণি। প্ৰয়াত জয়সিং দলৈ শুৱনি প্ৰেক্ষাগৃহ আজি উমাল। অব্যাহত আগন্তুক বিধানসভাৰ নিৰ্বাচনী বাতাবৰণ চৌপাশ। হয়, কাৰ্বি আংলং বিজেপি হ'ল নদন বদন। জিলা মহিলা কংগ্ৰেছৰ যথেষ্ট চৰ্চিত ব্যক্তিত্বৰ অধিকাৰিণী কাছাং টেৰাংপীয়ে তেওঁৰ পুৰণি দল কংগ্ৰেছ এৰি লগ দিলে বিজেপিৰ। জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী খৰচিং ইংটিৰ কাম কাজ তথা নেতৃত্বত সন্তুষ্ট নোহোৱাত জিলা বিজেপিত যোগদান কৰা বুলি আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰে বিজেপি সদস্য কাছাং টেৰাংপীয়ে। লক্ষণীয়ভাৱে কাছাং টেৰাংপীয়ে অকলে যোগদান কৰা নাই, লগত আন 15 গৰাকী সহকৰ্মী তথা সমৰ্থকক লৈহে যোগদান কৰিছে বিজেপিত। আনহাতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সভাত বিজেপি বা পুৰণি বিজেপি বুলি কোৱা নিয়ম নাই, বৰং টিম কাৰ্বি আংলং বুলিহে অভিহিত কৰা হৈছে আৰু পাৰ্বত্য জিলা দুখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত সকলোৱে একেলগে কাম কৰি যাব লাগিব বুলি ভাষণত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে পূব কাৰ্বি আংলং বিজেপি সভাপতি ধন সিং টেৰণৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে প্ৰমুখ্য পৰিষদৰ আটাইকেইগৰাকী EM আৰু MEC সকলেও উপস্থিত থাকে। আমাৰ কাছাং টেৰাংপীৰ নেতৃত্বত কংগ্ৰেছ মানে লৈ আনিছে আজি চাওক, আপোনালোকে কংগ্ৰেছ পাৰ্টিটো কোনজন নেতৃত্বৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে আজিৰ এই পৰিস্থিতিত, যিহেতু যি চাইনা আৰু ভাৰত মাজত যি সংঘাত চলিছে, সেইটো সময়ত আমাৰ ৰাহুল গান্ধীৰ এজন কংগ্ৰেছ নেতা আৰু সোনিয়া গান্ধীৰ তেওঁলোকে মন্তব্য যে সমগ্ৰ ভাৰত মানে কি বুলি ক'ব, এটা ইনচাল্ট অপমানজনকভাৱে তেওঁলোকে মন্তব্য কৰিছে। গতিকে দেশৰ স্বাৰ্থতে হওক বা ৰাজ্যৰ স্বাৰ্থতে হওক, তেওঁলোকে সকলো দিশৰ পৰা বিফল হৈছে তাৰপৰা, যাৰ বাবে আজি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে নিজৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰ, সৰ্বানন্দ সোণোৱাল চৰকাৰ, কাৰ্বি আংলং তুলিৰাম ৰংহাং চৰকাৰে যে দি আছে, এই সকলোবোৰ ৰাইজে দেখিছে। গতিকে এইবোৰ দেখি পেলাই ৰাইজে এতিয়া বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদান হাজাৰ হাজাৰ যোগদান কৰিছে। আৰু আহিবলগীয়া দিনবোৰত মই ভাবোঁ যে কংগ্ৰেছৰ বৰ্তনটো সম্পূৰ্ণৰূপে খালী হ'ব আৰু যি 9-10 মাহে আছে মানে বিধানসভাৰ যিটো নিৰ্বাচন, এই বিধানসভা নিৰ্বাচন কিন্তু বিজেপিৰ ইয়াত তেনেকৈ 4জন বিজেপিৰ বিধায়ক আছে, আগলৈ সেই ইলেকশ্যনতো 4জন বিধায়ক হ'ব। মংগলিকে ৰিপৰ্ট কাট নিউজ। বৈঠালাংছত গ্ৰাহক সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ, নাই সামাজিক দূৰত্ব, নাই কোনো মাস্কৰ ব্যৱস্থা। কোনোবাই মাস্ক ব্যৱহাৰ কৰিছে যদিও সেয়া কোনোৱে মূৰত অথবা ডিঙিতহে। বৈঠালাংছত গ্ৰাহক সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ, নাই সামাজিক দূৰত্ব, নাই কোনো মাস্ক ব্যৱস্থা। কোনোবাই মাস্ক ব্যৱহাৰ কৰিছে যদিও সেয়া কোনোৱে মূৰত অথবা ডিঙিতহে।
প্ৰধানমন্ত্ৰীয়ে দিয়া 500 টকা নিবলৈ আহি সদায় এইদৰে ভিৰ কৰেহি বহু মহিলা ৰ'দ বা বৰষুণ একো চাবলৈ নাই কেৱল লাগে 500 টকা কোনোৱে আকৌ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কোলাত কেঁচুৱা লৈ থিয় দিছে 500 টকা ল'বলৈ এফালে দেশত দিনক দিনে বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা আনফালে এই লোকসকলে কোনো সামাজিক ব্যৱধান বজাই নাৰাখি এনেদৰে টকা ল'বলৈ অহা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তুলিছে টকা পাবনে নাই সেয়া কিন্তু তেওঁলোকে নিজেই নাজানে আহক তেওঁলোকৰ মুখেৰে শুনো কিমান টাইম হ'ল লাইন ৰাতিপুৱা আহিছে কিমান ঘণ্টা হৈছে লাইন লাগি থকা এইটো নাজানো ঘূৰি নাই যে ঘৰত সেইটো কাৰণে ৰাতিপুৱা খুব ৰাতিতে ৰাতিপুৱা মই গাড়ীতে উঠি আহিছোঁ ক'ৰ পৰা আহিছে ক'ত ঘৰ জামুগুৰি ইয়াৰ পৰা কিমান দূৰ হয় দূৰ হয় আচ্ছা আপুনি মুখত মাস্ক পিন্ধা নাই যে এইটো নাজানো ঘপক কৰি মই আহি পালোঁ ঘৰতে সদায় কাম কৰি থাকোঁ যে বাহিৰত নলওঁ যে মই কি মুদি পইচা ল'বলৈ আহিছে কিমান পাব আজি জানো কিমান পাওঁ এতিয়া এনেকৈ লাইন ধৰি থকা কিমান টাইম হ'ল কিমান দিন ৰাতিপুৱা 8টাৰ পৰা লাগিছোঁ 8টাৰ পৰা আছে এতিয়াও পইচা পোৱা নাই আৰু কিমান সময় লাগিব আৰু নাজানো 4টা বাজিলে কেতিয়াবা লিংক পায় কেতিয়াবা লিংক নাপায় আপোনালোকে যে ইমান ওচৰ আছে কিয় ওচৰ মানে ৰাইজে ঠিক কৰি দিয়া নাই আমি কেনেকৈ নাই চবেই নিজে ঠিক হ'ব লাগে নহয় জানো নিজে ঠিক হ'বলে এজনে ঠিক হ'ব আকৌ বাকীবিলাকে যে ঠিক নহয় আৰু বহুতে মাস্কবিলাক পিন্ধা নাই মুখত মাস্ক নাই কিয় সেইটো জ্ঞানে নাই মাস্কটো পিন্ধা নাই এতিয়া সিহঁতে পিন্ধা নাই এতিয়া আমি কি কৰোঁ আমাৰতো আমি কৰি আপোনাৰ যে আধাতে আছে মোৰতো আধাতে থাকিব ল'বলৈ আহিছে টকা পালে কেতিয়া আহিছে আজি আহিছে আগত অহা নাই কিমান টকা খাব 1000 মান মাস্কটো মানুহে ক'ত লগাই গম পায়নে মাস্ক আপুনি মুখত লগোৱা নাই কিয় ডিঙিত পিন্ধি আহিছিলে হে তাতে লগাইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৌৰসভাৰ মনোনীত ৱাৰ্ড কমিছনাৰক বুধবাৰে আনুষ্ঠানিক শপত গ্ৰহণ কৰোৱা হয় পৰিষদৰ সচিবালয় আলোচনাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰোৱা হয় শপত গ্ৰহণ পূব তথা পশ্চিম কাৰ্বি আংলঙত 9টা পৌৰসভাৰ বাবে ইতিমধ্যে পৰিষদে মনোনীত কৰা হৈছে 18 গৰাকী ৱাৰ্ড কমিছনাৰক আৰু এই 18 গৰাকী ৱাৰ্ড কমিছনাৰক কাৰ্বি পৰিষদৰ আলোচনা প্ৰেক্ষাগৃহত আজি আনুষ্ঠানিক শপত গ্ৰহণ কৰোৱা হয় বোকাজান ডিফু বকলীয়া লাংহিন হাওৰাঘাট ডকমকা ডংকামোকাম হামৰেন বৈঠালাংছু পৌৰসভাৰ বাবে ক্ৰমে ৱাৰ্ড কমিছনাৰ নিযুক্তি কৰা হয় ডিফু পৌৰসভাৰ বাবে ৰেংকা তেৰণপি আৰু অমিত কেম্পাই বকলীয়া পৌৰসভাৰ বাবে প্ৰণৱ তেৰণ আৰু অজিত তেৰাং বৈঠালাংছু পৌৰসভাৰ বাবে লংচিং ৰংপি আৰু চক্ৰ টিমুং বোকাজান পৌৰসভাৰ বাবে পাৰ্থ ভৌমিক আৰু দিলীপ টকবি লাংহিন পৌৰসভাৰ বাবে দিলীপ চিল আৰু লীনা তেৰণপি ডকমকা পৌৰসভাৰ বাবে অনন্ত ইংহি আৰু প্ৰভাত তেৰণ টংকামোকাম পৌৰসভাৰ বাবে দ্ৰাবিনচন বে আৰু চন্দ্ৰ সিং টিমু হামৰেন পৌৰসভাৰ বাবে মণিৰাম তেৰণ আৰু সমৰা তেৰাংপি হাওৰাঘাট পৌৰসভাৰ বাবে জয়প্ৰকাশ গোৱালা আৰু ইৰিছ টকবিপি আদি উল্লেখ্য যে বুধবাৰে অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং বে ইএম আৰু এমএচি সকল প্ৰমুখ বিশিষ্ট আমোলা তথা কৰ্মচাৰীসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বিৰলাস্থিত BSBN CRPF বাহিনীৰ সৌজন্যত বুধবাৰে ৰূপায়ণ বৃক্ষৰোপণ কাৰ্যসূচী কৃষি বিজ্ঞান কেন্দ্ৰৰ ডিফুস্থিত আসাম এগ্ৰিকালচাৰ পথৰ কাষে কাষে ৰোপণ কৰা হয় গছপুলি BSBN CRPF বাহিনীৰ কামাণ্ডেণ্ট RT জেনি আনালে শুভাৰম্ভ কৰে এই বৃক্ষৰোপণ কাৰ্যসূচী বিৰলাস্থিত BSBN CRPF বাহিনীৰ সৌজন্যত বুধবাৰে ৰূপায়ণ বৃক্ষৰোপণ কাৰ্যসূচী
কৃষি বিজ্ঞান কেন্দ্ৰৰ ডিফুস্থিত আসাম এগ্ৰিকালচাৰ পথৰ কাষে কাষে ৰোপণ কৰা হয় গছপুলি 20 BNCRPF বাহিনীৰ কামাণ্ডেণ্ট RT জেনি আনালে শুভাৰম্ভ কৰে এই বৃক্ষৰোপণ কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বিতীয়তে শুভাৰম্ভ কৰে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অধ্যক্ষ তথা বিজ্ঞানী S মাই বাংচাই বৃক্ষৰ জৰিয়তে প্ৰদূষণ নিয়ন্ত্ৰণ তথা জলবায়ু ভাৰসাম্যতা ৰক্ষাৰ মহান উদ্দেশ্য আগত ৰাখি ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী উল্লেখযোগ্য যে কামাণ্ডেণ্ট RT জেনি আনাল আৰু অধ্যক্ষ তথা কৃষি বিজ্ঞানীৰ বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভণিৰ পিছতেও CRPF বাহিনীৰ আন জোৱানসকলেও গছপুলি ৰোপণত সহযোগ কৰে Across the various offices like Forest Department, Agriculture Department, Horticulture Department, and even this Agriculture Department also. And they have happily provided us so many fruit-bearing plants and evergreen plants. And after collections, we have organized various plantation programs. Today, also with the participation of head scientists of this Assam Agricultural University, my Bangsar is here, and along with his staff and the Horticulture Department and Forest Department, they have come here and we have planted so many trees today also. And this practice will continue till July because we are given the target of completing all these plantations up to July. ভাল এটা দিন বুলি মই ক'ব খোজো কিয়নো যোৱাকালি আমাৰ অফিচৰ কাষতে থকা যিটো 28 CRPF বেটেলিয়ন যিটো কেম্প আছে তেওঁলোকৰ পৰা আমাৰ অফিচলৈ আহিছিলে আৰু আমাৰ আছে এই নতুন নতুন টেকন'লজি আমি কাৰ্বি আংলঙৰ কাৰণে সুইটেবল হয় নে নহয় সেই বস্তুটো ইয়াত আমি খেতিয়কৰ পথাৰত গৈ আমি সেইটো টেষ্টিং কৰোঁ আৰু টেষ্টিং কৰি যদি আমি পাওঁ যে এই পাৰ্টিকুলাৰ টেকন'লজি যদি সুইটেবল হয় কাৰ্বি আংলঙৰ কাৰণে তেতিয়াহ'লে আমি এই টেকন'লজিটো আমি আৰু বহলভাৱে ডাঙৰ এৰিয়াত আমি সেইটো ডেমনষ্ট্ৰেশ্যন কৰোঁ গতিকে এইখিনি তিনিটা মেইন আমাৰ কেবিকেৰ কাম গতিকে আমি এই ৰাইজৰ কাৰ্বি আংলং ৰাইজৰ খেতিয়ক ৰাইজৰ কাৰণে এইখিনি মই নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমস্যা দিছোঁ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং দুৱাৰ বাগৰিত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান উত্তীৰ্ণ 12গৰাকী মেধা ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা ইউনাইটেড কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন চমুকৈ উকসা আৰু মনচাম ইউথ ছ'চাইটি দলামৰা শাখাৰ সৌজন্যত জনোৱা হয় এই সম্বৰ্ধনা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ সমগ্ৰ দুৱাৰবাগৰি সমষ্টিৰ পৰা প্ৰথম স্থানত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়ালে 12গৰাকী মেধা ছাত্ৰ ছাত্ৰীয়ে দুৱাৰবাগৰিৰ দৰে পিছপৰা সমষ্টিত অন্তৰ্গত হাইস্কুলসমূহৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 12গৰাকীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হোৱাটোৱে অতি আনন্দ আৰু গৌৰৱৰ কথা নিজৰ কঠোৰ সাধনা আৰু পৰিশ্ৰমৰ ফলত এইদৰে ভাল ফলাফল কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীক আৰু অধিক উৎসাহিত কৰিবলৈ উকসা আৰু মনচাম ইউথ ছ'চাইটিৰ সৌজন্যত আনুষ্ঠানিক সম্বৰ্ধনা জনায় একোখনকৈ ফুলাম পোহৰ আৰু গ্ৰন্থৰ উপহাৰ টোপোলাৰে এইসকল ছাত্ৰ ছাত্ৰীক যাচে অভিনন্দন এই অনুষ্ঠানত মনচান দলামৰা শাখাৰ সভাপতি ৰণ সিং ৰংফাৰ উকসা দলামৰা শাখাৰ সভাপতি জেন সিং উৰ্চাৰ উপ সভাপতি হাৰমন টেৰাং সম্পাদক উইলছন টেৰাং প্ৰমুখ্য বিশিষ্ট ছাত্ৰ নেতা উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পিছপৰা চামেলাংছৰ এতিয়াৰ পৰা নহয় ভিতৰুৱা অঞ্চল ইতিমধ্যে চামেলাংছ টাউন তথা নগৰলৈ পৰিৱৰ্তিত হ'ল সঠিক উন্নয়ন হ'ব অঞ্চলটোত বজাৰৰ জৰিয়তে বেচা কিনাৰ পৰা আদি কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব চামেলাংছ বজাৰ কমিটিৰ সৌজন্যত আৰু স্থানীয় বিজেপি নেতা চন্দ্ৰ সিং ইংটিৰ পৌৰোহিত্যত চামেলাংছত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত পৰিষদৰ কাৰ্যবাহী সদস্য তথা কৰকান্তি পৰিষদৰ জনপ্ৰতিনিধি ৰাজু টিছই চামেলাংছক নগৰ ঘোষণা আনুষ্ঠানিকভাৱে কৰে উল্লেখ্য যে 23 জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেইবাখনো অঞ্চলক টাউন বা নগৰ আনুষ্ঠানিক ঘোষণা কৰিছিল সভাত মুখ্য অতিথি হিচাপে কাৰ্যবাহী সদস্য ৰাজু টিছ সন্মানীয় অতিথি হিচাপে বিজেপি ব্লক মণ্ডলৰ সভাপতি দলৈ কিলিং প্ৰমুখ্য লেমছৰ অধ্যক্ষ মেনসিং ইংলেং আৰু বজাৰ কমিটিৰ অধ্যক্ষ চাৰসিং টকপিয়ে অংশগ্ৰহণ কৰে Pematang kang pakai kontek ada ini sih alang ni development atau kan opportunity dan memang tu kan development ledam soal hasil besar itu hawa kenangan ada ni soal latek sih tahun May ulo las ni tung katu ko bisa melang suara katung tani tum ningarong pik ningaklong pe ningarong pik la pera lang lipanta kilo pilo itu mah asar siam tuliram rong hang apa na pe itu mah ayem rajuti sopane tum ningaklong pe lang lipanchoro lo la dak ni tum pan taun ni man pia pola sini tum ningarong pik langsung solo hin bela hai ni tum solo hin bang katu pe ningarong pik lo la pen ningarong pik pini arni ni tum la suak taun ni tum phane ki diktar pia pon ni tum ningarong pik amar jero town টাউন কমিটিতে গতে ইলেকশনের আগতে কৈছে যে আমি আমাৰ টাউন কৰিম গতিকে তেখেতৰ কৰ্তব্য আৰু কামবিলাক সুচাৰুৰূপে কৰি আমাৰ সামান্য ৰাইজক যিটো অৰিহণা দিছে সেইকাৰণে তেখেতক তথা আমাৰ কাউন্সিলত আমাৰ CM ডাঙৰীয়া আৰু অন্যান্য বেলেগ সকলো মুৰব্বীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ডাঙৰীয়া যেনেকৈ পদক্ষেপ লৈ কাম কৰিছে এনেকুৱা পদক্ষেপ লৈ কাম কৰা আমাৰ ইয়াতে অতি বিৰল গতিকে আগতেও আমি এনেকুৱা পোৱা নাই কিন্তু তেখেতে যিবিলাক কথা আমাক দিছে সেই অনুপাতে তেখেতে কাম কৰি আহিছে আৰু কৰিছেও আৰু আশা কৰোঁ তেখেতে থাকিলে আগলৈ আৰু আমাৰ কামবিলাক কৰি যাব ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ